কব 10টা বজাত কোনে কোনে আহিছে 9টা বজাত কোনে কোনে আহিছে 8টা বজাত কোনে কোনে আহিছে ৰাতিপুৱা 7টা বজাত কোনে কোনে আহিছে 6টাত আহাও মানুহ আছে নেকি আছে 5টাত আহাও আছে নেকি হে ভগৱান এতিয়া মই ভাল কৰি খুদিম এজন এজনকৈ হাত উঠাব 5টা বজাত কোনে কোনে আহিছে আচ্ছা 6টা বজাত এইফালে 6টাত 7টা বজাত বাপৰে 7টাত পুৰা এইফালে 8টা বজাত এইখিনি 8টাত 9টাত কোনো নাই 10টা বজাত কোনো নাই 11টা বজাত তে ৰাতিপুৱা ঘৰত আপোনালোকে চাহ খাইছে না নাই আজি কোনেও চাহ খোৱা নাই আৰু ঘৰৰ মানুহজনে চাহ খাব পাইছে না নাই আজি শুই আছে আৰু আপোনালোক গুচি আহিলে হে ভগৱান আচ্ছা এতিয়া একদম সকলোৱে মনৰ পৰা এটা সঁচা কথা কব কালি ৰাতি কোনে কোনে শুৱা নাই টোপনি কাৰ কাৰ অহা নাছিলে কালি কাৰোৱে টোপনি অহা নাই মোক ড্ৰাইভাৰ বিলাকে কৈছে যে কালিৰ পৰা মহিলাসকলে 5-6 বাৰ ফোন কৰিয়ে আছে গাড়ী যাতে টাইমত আহে তো ৰাতিপুৱা চাহ খোৱা নাই ঘৰৰ মানুহজনেও চাহ খাব পৰা নাই আমি ইয়াতে মিটিঙত আহিয়ে গলো হয় না নহয় সঁচাই কৈছে না আপোনালোকে 7টাতে আহাটো হে ভগৱান সকলোকে কাৰ্ডম নমস্কাৰ আজিৰ সভাত আমাৰ মাজত উপস্থিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া আমাৰ সাংসদ অমৰ সিং টিছু ডাঙৰীয়া বিধায়ক বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়া দৰ সিং ৰংহাং ডাঙৰীয়া ৰাজু টিছু ডাঙৰীয়া অভিজিত ক্ৰ ডাঙৰীয়া হৰ সিং বে ডাঙৰীয়া আৰু আমাৰ জিলা উপায়ুক্তকে আয়ুক্তকে আদি কৰি মঞ্চত উপবিষ্ট